বান্দৰদেৱত ড্ৰাগছসহ 4 পুৰুষ মহিলা আটক। লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী বান্দৰদেৱ আৰক্ষীয়ে শনিবাৰে সন্ধিয়া 2 মহিলাসহ 4 ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। বান্দৰদেৱ আৰক্ষীৰ অভিযানকাৰী দলটোৱে নগৰৰ পৰা আহি থকা আমিনা খাতুন আৰু সাজেমা বেগমক 10টা চাবোনৰ বাকচত অনা ড্ৰাগছৰ সৈতে হাতেলোতে আটক কৰিবলৈ সক্ষম হয়। উক্ত ড্ৰাগছখিনিৰ ওজন 122.61 গ্ৰাম আছিল বুলি জানিব পৰা গৈছে। ঘটনাৰ বিৱৰণী অনুসৰি নগৰৰ পৰা অহা 2 মহিলাই বান্দৰদেৱা পাৰ্বতীপুৰৰ ক্ৰমে খৰ্গেশ্বৰ বড়ো আৰু ৰিতুল ভূঞাক ড্ৰাগছখিনি বিক্ৰী কৰিব বিচাৰোতে আৰক্ষীয়ে কৰায়ত্ব কৰে। ব্ৰইলাৰে আনিব দিছিলে, ব্ৰইলাৰে আনাইছে, মোক হাজিৰা দিয়ে। এইটো বিজনেছ কৰি আছা ন? নহয় ছাৰ, মই এইবাৰলৈ দুবাৰহে দুবাৰ কৰিছা। ক'ত অৰুণাচলত দিয়া নাই? ক'ত নাজানো, ব্ৰইলাৰে নিয়ে, মই ব্ৰইলাৰৰ দি দিওঁ। কি নাম আছিলে? ব্ৰইলাৰ। তোমাৰ নাম কি আছিলে? লখিমপুৰৰ পৰা গিৰিশ বৰুৱাৰ ৰিপৰ্ট, অসম টাইম। বান্দৰদেৱত ড্ৰাগছসহ 4 পুৰুষ মহিলা আটক। লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী বান্দৰদেৱ আৰক্ষীয়ে শনিবাৰে সন্ধিয়া 2 মহিলাসহ 4 ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। বান্দৰদেৱ আৰক্ষীৰ অভিযানকাৰী দলটোৱে নগৰৰ পৰা আহি থকা আমিনা খাতুন আৰু সাজেমা বেগমক 10টা চাবোনৰ বাকচত অনা ড্ৰাগছৰ সৈতে হাতেলোতে আটক কৰিবলৈ সক্ষম হয়। উক্ত ড্ৰাগছখিনিৰ ওজন 122.61 গ্ৰাম আছিল বুলি জানিব পৰা গৈছে। ঘটনাৰ বিৱৰণী অনুসৰি নগৰৰ পৰা অহা 2 মহিলাই বান্দৰদেৱা পাৰ্বতীপুৰৰ ক্ৰমে খৰ্গেশ্বৰ বড়ো আৰু ৰিতুল ভূঞাক ড্ৰাগছখিনি বিক্ৰী কৰিব বিচাৰোতে আৰক্ষীয়ে কৰায়ত্ব কৰে। ব্ৰইলাৰে আনিব দিছিলে, ব্ৰইলাৰে আনাইছে, মোক হাজিৰা দিয়ে। এইটো বিজনেছ কৰি আছা ন? নহয় ছাৰ, মই এইবাৰলৈ দুবাৰহে দুবাৰ কৰিছা। ক'ত অৰুণাচলত দিয়া নাই? ক'ত নাজানো, ব্ৰইলাৰে নিয়ে, মই ব্ৰইলাৰৰ দি দিওঁ। কি নাম আছিলে? ব্ৰইলাৰ। তোমাৰ নাম কি আছিলে? লখিমপুৰৰ পৰা গিৰিশ বৰুৱাৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম। এতিয়া সপোনবোৰ সঁচা হোৱাৰ সময়। ভাৰতবৰ্ষত প্ৰায় 3 কোটি দম্পতি সন্তানহীনতাৰ সমস্যাত ভুগি আছে। সন্তানহীনতাৰ উত্তৰ আছে। সাৰথী IVF চেণ্টাৰ, সাৰথী হস্পিটেল, নলবাৰী।